হাই ভিউৱাৰ্ছ, মোৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ 12ত থকা শব্দ পাঠটিৰ যি 15টা চুটি প্ৰশ্ন সংক্ষেপে কৈ যাম, তাৰ দ্বাৰা কিঞ্চিত হ'লেও উপকৃত হ'ব পাৰিব। নাও লেটছ ষ্টাৰ্ট এণ্ড বি এক্টিভ। প্ৰথম প্ৰশ্নটি হৈছে শব্দ কি? উত্তৰটো হৈছে শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। কম্পন কি? কোনো বস্তুৰ দ্ৰুতভাৱে অগা-পিছা হৈ থকা গতিবিধিয়েই হৈছে কম্পন। শব্দৰ মাধ্যম কি? উত্তৰ যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় সেয়াই মাধ্যম। তৰংগদৈৰ্ঘ্য কি? উত্তৰ দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগদৈৰ্ঘ্য বোলে। ইয়াৰ SI একক মিটাৰ। কম্পনাংক কি? উত্তৰ প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগৰ কম্পনাংক বোলে। ইয়াৰ SI একক হাৰ্টজ। পৰ্যায়কাল কি? উত্তৰ দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে। ইয়াৰ SI একক ছেকেণ্ড। স্বৰ কি? উত্তৰ এটা কম্পনাংকৰ শব্দক স্বৰ বোলে। সুৰ কি? উত্তৰ কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক সুৰ বোলে। শব্দৰ প্ৰাবল্য কি? উত্তৰ প্ৰতি ছেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাবল্য বোলে। শব্দৰ তীব্ৰতা কি? উত্তৰ তীব্ৰতা হৈছে শব্দলৈ শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ জোখ। অনুৰণন কি? উত্তৰ শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ প্ৰতিফলনকে অনুৰণন বুলি কোৱা হয়। শ্ৰৱণৰ পৰিসৰ কি? উত্তৰ মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ প্ৰায় 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ। অৱশব্দ কি? উত্তৰ 20 হাৰ্জতকৈ কম কম্পনাংকৰ শব্দকে অৱশব্দ বোলে। তিমি মাছ আৰু হাতীয়ে অৱশব্দ উৎপন্ন কৰে। 14 নম্বৰ প্ৰশ্নটো হৈছে অতিশব্দ কি? 20 কিলোহাৰ্জৰ অধিক কম্পনাংকৰ শব্দক অতিশব্দ বোলে। ডলফিন, বাদুলি আৰু শিহুৱে অতিশব্দ সৃষ্টি কৰে। শেষৰ প্ৰশ্নটি হৈছে কম্পনাংক আৰু পৰ্যায়কালৰ মাজৰ সম্পৰ্ক লিখা। উত্তৰ nu = 1/t। nu means কম্পনাংক আৰু t means পৰ্যায়কাল। অৰ্থাৎ nu মানে কম্পনাংক, t মানে পৰ্যায়কাল। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। অতি শীঘ্ৰে নেক্সট আন এটা ভিডিঅ' লৈ আকৌ আহিম। ভিডিঅ'টিত শব্দ পাঠটিৰে কেইটামান বহলাই আলোচনা কৰিবলগীয়া প্ৰশ্ন লৈ আহিম। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিলোঁ।